নমস্কাৰ। কেনে আছে আপোনালোক? হ'ব চাগে ভালেই আছে। ময়ো মহাদেৱৰ আশীৰ্বাদত ভালেই আছোঁ। আজি শাওনৰ প্ৰথম সোমবাৰৰ সকলোলৈ শুভেচ্ছা থাকে আৰু সেই উপলক্ষে মই মোৰ স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাটিৰ শিৰোনাম হে মহাদেৱ। বাবা তুমি ত্ৰিভুৱনৰ জনতাৰ জয়ধ্বনি। শাওনৰ প্ৰতি সোমবাৰ বাজে ঘণ্টা ডম্বৰু আদিৰ ধ্বনি। শিৰে জটাধাৰী বলিয়া জয় চন্দ্ৰশেখৰ, শংকৰ ভোলানাথ শত নামেৰি শেষ গাতি। ভাং গাঞ্জা শ্মশান অৰণ্য সাৰথি, নহয় তথাপিও ৰোগ ব্যাধিৰে ক্ষতি। নীলকণ্ঠ আতিযোগী অনন্ত সৃষ্টি, বাবা বম ভোলা বম সনাতনীৰ ভক্ত। হৃদয়ৰ কোণত পূজো তোমাক, কৈলাশপতি বিৰাজীয় কৰিব নোৱাৰো আদিৰ ব্যক্ত। হে মহাদেৱ প্ৰতিজন ভক্তৰ তুমি ভৰসা, বিশ্বাসৰ বৰ্ণনাৰ সাগৰত বৰ্ণিত পূৰ্ণ হওক সকলোৰ মনৰ আশা। ধন্যবাদ।